নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সম্পৰ্কীয় এজন খুৰা ঢুকালে আজি তিলনি, গতিকে ৰাতিপুৱাই সোনকালে উঠি মায়ে চোতাল মুচিছে। কাৰণ তিলনি বুলি কোৱাৰ লগে লগে বহুত ধৰণৰ কাম থাকে, যেনেকৈ তিয়ন বৰণৰ পৰা আৰম্ভ কৰি সকলো কামেই ভকতসকল অহাৰ আগত শেষ কৰি ল'ব লাগিব। গতিকে সকলোৱে জোৰ জাৰ লগাইছে কামবোৰ সোনকালে যিমান পাৰে শেষ কৰিবৰ কাৰণে, কাৰণ বহুত কাম ওলায় তিলনি বুলি কওঁতে। এফালে ভকতসকলো আহি পালেহি। ভকতসকলে আহি তেওঁলোকে নিজৰ নিজৰ কামত লাগি গ'ল আৰু পৰিয়ালৰ মানুহ সকলো আহি আমাৰ ঘৰ পালেহি, কাৰণ তিলনি আমাৰ ঘৰতে পতা হ'ব। ভকতসকলে নিজৰ নিজৰ কাম, সমাজৰ যি দায়িত্ব তেওঁলোকে শেষ কৰি আমাক সমাজৰ আগত সেৱা ধৰিবলৈ দিলে। সমাজত সেৱা শেষ কৰি আমাৰ কাৰণে ভকতসকলে লৈ আহিছিলে পিঠাগুড়ি, কল আৰু গাখীৰ। গতিকে পৰিয়ালৰ সকলোকে একেলগে বহুৱাই আইসকলে আমাক পিঠাগুড়ি, কল, গাখীৰ একেলগে বহি খাবলৈ দিলে আৰু তেওঁলোকে ভগাই দিলে। যিহেতু দুদিন অনাহাৰে থাকিবলগীয়া হয়, গতিকে দুদিনৰ মূৰত পিঠাগুড়ি, কল আৰু গাখীৰ খুব তৃপ্তিৰে খালোঁ। আমাৰ অসমীয়া সমাজৰ নিয়ম, কাৰণ এজন ব্যক্তি মৃত হ'লে তাৰপিছত দুদিন অনাহৰে থাকি দ্বিতীয় দিনা তিলনি শেষ কৰি কল আৰু পিঠাগুড়ি, গাখীৰ খাবলৈ দিয়ে, যি ভকতসকলে নিজৰ ঘৰতে খুন্দি গাখীৰ খীৰাই কলৰ লগত লৈ আহে। গতিকে সকলোকে খাবলৈ দিলে। ভকতসকলক বিদায় দি এফালে ৰুটি বেলিবলৈ ল'লে। বাহিৰৰ চৌকাতে শাহুমাই বনাইছে ৰুটি, আনফালে বেঙেনা আৰু আলু, বুট সকলো বইল কৰি ল'লোঁ ৰুটিৰ লগত খাবলৈ, কাৰণ বজাৰ সমাৰ একো কৰা হোৱা নাছিলে, তৎক্ষণাতে খবৰ পালোঁ। গতিকে আজি তেনেকৈ চলিব লাগিব। বোলে সকলোৱে মিলি ৰুটি খাবলৈ ধৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবচোন আৰু লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব